নমস্কাৰ মই জানমণি আপোনাক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া চাওক আমি আহি আছোঁ আমাৰ বাৰীলৈ আৰু আমাৰ পথাৰখনো আপোনালোকক আজি দেখুৱাই দিম বুলি ভাবিছোঁ আৰু আমাৰ পাপাই ক'ত খেতি কৰি থৈছে তাকো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ ভণ্টি আহি আছে মোৰ লগত আৰু আমাৰ মা আৰু আমাৰ ছোৱালী গৈ আছে ইয়াৰ আগত। এইফালে ধান মানুহে কিছুমান কাটিলে এয়া দেখিছে। এইখনে আমাৰ বাৰীখন। এয়া দেখিছে নেমু গছ, নেমু লাগি আছে। এয়া আপোনালোকক দেখুৱাই দিম। এয়া আমাৰ নেমু লাগি আছে। এয়া দেখিছেনে? এয়া নেমু লাগি আছে, পকি আছে এইবোৰ নেমু। এইবোৰ ঘৰৰে নেমু আমাৰ পকি আছে, পাপাই লগোৱা। এইফালে এইখিনি গোটেইখিনি নেমু আৰু এইবোৰ পাচলি সিঁচি থৈছে। এয়া লাই সিঁচি থৈছে, এয়াও কিবা কিবি সিঁচি থৈছে। এয়া লাই লগাই থৈছে এনেকে। এয়া লাই গছ লগাই থৈছে, খাব পৰা হৈ গ'ল আৰু দুদিনমানত এইখিনি পাচলি ধুনীয়া হৈ যাব। আৰু এইয়া আমাৰ জলকীয়া গছ, এয়া আমাৰ জলকীয়া গছ দেখিছে। আৰু এই আমাৰ জাতিলাও লাগি আছে, আপোনালোকক দেখাই দিম। এইয়া আমাৰ জাতিলাও লাগি আছে দেখিছে, আপোনালোকক অকণমান জুম কৰি দেখাইছোঁ। 3-4টা লাগি আছে জাতিলাও, আমাৰ পাপাই লগোৱা। আৰু এইবোৰ নেমু পুলি ৰুইছে। এইবোৰ পাচলি সিঁচিবৰ কাৰণে এনেকুৱা সিঁচি থৈছে পাচলি। আৰু ইফালে ইয়া পাচলি গুটি ওলাইছে আৰু মূলা ধেৰুৱা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এই আমাৰ বাৰীখন দেখুৱাই দিছোঁ ভালকৈ এবাৰ। এইজোপা নেমু বেছিদিন হোৱাই নাছিলে, ৰোৱা এয়া লাগি আছে। আৰু নাহাওঁ আৰু মই কথা লাগিছে আমাৰ আছে যদি ক'তো আৰু ৰাতিপুৱা ৰেডি বনাই আহিছে নাই ৰাতিপুৱা আমাৰ টকা দিব নাই। এয়া লক্ষী পূজা আমাৰ মাহঁতৰ ঘৰত পতা। এয়া দেখিছেনে সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতি এয়া দিনতে মায়ে আবেলি কৰি দিছিলে। আৰু সেয়া ধুনীয়াকৈ চাকি জ্বলাই মায়ে এয়া প্ৰসাদ দিব এতিয়া। আৰু আমি চবেই খাইছিলোঁ প্ৰসাদ। এয়া দেখিছে আমাৰ ছোৱালীও বহি আছে ইয়াতে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ তুলসীজোপা চব ইমান ধুনীয়া হৈ আছে। এয়া গোঁসাই ঘৰত গোটেইখিনি বহিব নোজোৰে বাবে এনেকৈ বহা হৈছে। আকৌ লগ পাম আন এটা মিনি ব্লগৰ সৈতে। আজিলৈ বাই বাই।